কি কৰিম, আছোঁ আৰু গাড়ীতে বহি। যেনে হওক মোৰ কথা বাদ দিয়া আৰু কেইটামান ভাল ভাল কথা শুনি লোৱা। হয়, তুমি দেখাত বহুত ধুনীয়া, সেই বুলি আনক ঘৃণা নকৰিবা। কাৰণ যিজন ঈশ্বৰ বা আল্লাই তেওঁক সৃষ্টি কৰিছে, তোমাক সৃষ্টি কৰিছে, তেওঁকো সেইজনেই সৃষ্টি কৰিছে। নিজৰ সৌন্দৰ্যক লৈ কেতিয়াও অহংকাৰ কৰিব নাপায়। আৰু এটা কথা কওঁ, তোমাক যিজন ব্যক্তিয়ে আনৰ কথা কয়, সেইজন ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিবা। কি বিশ্বাস তোমাৰ কথা যে বেলেগৰ আগত তেওঁ নক'ব। আৰু এটা কওঁ, জীৱনত দুজন ব্যক্তিকে ভাল পাব লাগে। জীৱনত দুজন ব্যক্তিকে ভাল পাব লাগে, যিজনে তোমাক জন্ম দিছে আৰু ডাঙৰ দীঘল কৰিছে, সেয়া মা আৰু দেউতা, হয়নে?